নমস্কাৰ, বহুত দিনৰ মূৰত আহি গ'লো আকৌ ঘৰত আছোহি। আজি লগৰকেইটাৰ লগত বুলিয়ে ক'ব লাগিব। আমাৰ লগত ছাৰ আছে, আমাৰ তাৰপিছত তপন আছে, তাৰপিছত আমাৰ এই ভণ্টি দুজনী আছে। এহেঁতক অকণমান অৰুণাচল ফুৰাই আনো, যিহেতু আমাৰ ঘৰৰ পৰা অৰুণাচল 5 কিলোমিটাৰমান হ'ব সোমাব লাগে। আৰু আমি লংডিং অভিমুখে যাম। আপোনালোকক দেখাম আজি ট্ৰিপটো, চাই থাকিব। তাৰপাছত আৰু চিপছ লৈ লৈছোঁ, ক'ল্ড ড্ৰিংকছ অলপ লৈ লৈছোঁ। একদম পোনে পোনে আমি পামগৈ। আপোনালোকৰ লংডিংখন দেখাম আজি অলপ, গাড়ীৰ পৰা যিমান পাৰোঁ দেখাম আৰু। তাৰপিছত এহেঁতি অলপমান মানে নিনিলে গেঠেলি লাগে। এহেঁতক ক'ত খুৱাবলৈ নিব পৰা নাই আজি, সেইটো কাৰণে ছাৰক লগ ধৰিছোঁ। ছাৰ ওলাইছে, তাৰপৰা তপন ওলাইছে লগত, অকণমান লংডিং ফুৰি হ'ল। লগাই লৈছোঁ, বেয়া লাগিছে ক'ব আপোনালোকে কেনেকুৱা লাগিছে। চাল এটা মাৰিছোঁ মই, হেৰি গৈ লওঁ ডাইৰেক্ট, তাৰপিছত ক'ম আপোনালোকক, এতিয়া মাতিব পাৰিম। পামগৈ এতিয়া IBN কেম্প পাম, তাৰপিছত অৰুণাচল পাম। এইডোখৰ অৰুণাচল আৰু অসম সীমান্ত গেট হয়। ইয়াতে কেতিয়াবা চেক কৰা হয় অসমৰ পৰা যোৱা গাড়ীবিলাক। আজি বিশেষকৈ চেক নাই হৈছিল আৰু আমি ধুনীয়াকৈ এইফালে ওলাই গ'লোঁ অৰুণাচল অভিমুখে। আমি ওলাই গৈছিলোঁ 2টামান বাজিছিলে, 2:06 বজাত, আৰু ৰ'দটো একদম ধুনীয়াকৈ দি আছিল। মানে ৰ'দটো একদম ধুনীয়া, মানে ৰ'দটো একদম ছাৰ হৈ আছিল সেইটো টাইমত। আৰু ৰাস্তাৰ একা বেকা ৰাস্তাৰ মাজে আমি গোটেইকেইটাই আগবাঢ়িলোঁ লংডিঙৰ অভিমুখে। আমি 30-ৰ পৰা 35 কিলোমিটাৰ গ'লোঁ অসমৰ পৰা, আৰু আমি একা বেকা ৰাস্তাৰ মাজে গোটেইকেইটাই গ'লোঁ। আৰু নাজাৰাটো চাওক কি ধুনীয়া পৰিৱেশ, একেবাৰে ৰ'দৰ পোহৰত কি ধুনীয়া পৰিৱেশ। অৰুণাচললৈ আহিবলৈ খুবেই ভাল, কিয়নো ইয়াত গাড়ীৰ সংখ্যা একেবাৰে কম, আৰু মানে বহুত দেৰিৰ মূৰে মূৰে এখন গাড়ী গৈ থাকে আহি থাকে। আৰু অসমৰ পৰা বিশেষকৈ ইয়ালৈ যিবিলাক মানে বস্তু মালবাহী ট্ৰাক বা কিবা সেনেকুৱা গাড়ীহে বেছিকৈ চলে। আৰু ৰাস্তাটো খুব ধুনীয়া। 18 চন নে 22 চনত ৰাস্তাটো 18 চনত বনাইছে। ৰাস্তাৰ অৱস্থা খুব ভালেই হৈ আছে, যিহেতু কম গাড়ী চলে ইয়াত। আহি যাব অৰুণাচল এপাক, আহি যাব যদি সাপেখাতি পৰা বৰ বেছি টাইম নালাগে, 2 ঘণ্টাত আপোনালোকে লংডিং পাই যাব। আহিব এতিয়া, আৰু আপোনালোকে ফেমিলি লৈ আহিব পাৰিব। ৰাস্তা একদম ধুনীয়া, টেনশ্যন নাই। অলপমান ৰখি লৈছোঁ, আমি লংডিঙলৈ বেছি নাই আৰু 40 কিলোমিটাৰমান আছে ধুনীয়াকৈ। তাৰপৰা আহিছে এইকেইটা ধুনীয়াকৈ, ছাৰেও ভিডিঅ' এটা কৰিছে ধুনীয়াকৈ। এইডোখৰ পৰিৱেশটো ভাল লাগিছে অলপ। এইফালে চাওক, ওখ বাদিয়া, মানে পাহাৰ আৰু কি ক'ম। লগৰকেইটাক দেখাইছোঁ, লগৰকেইটা জ্বলিব এতিয়া, সি এনেকৈ ঘূৰি ফুৰিছে বুলি। তাৰপৰা খাম এতিয়া কিবা এটা, আপোনালোকক দেখাম চাওঁ। ইয়াত আপুনি ইমান জাম নাই, মানে সেইটো কাৰণে ইয়ালৈ আহি ড্ৰাইভিং কৰিবলৈ বহুত ভাল। মানে ড্ৰাইভিং কৰিবলৈ একদম ধুনীয়া, টেনশ্যন নাই। চল্লিছ লৈ লওঁ, এইফালে পানী বটল আছে, আৰু এইটো লৈ লওঁ। ম'ম' খাম, চিপছ খাম, কিবা কিবি এটা হ'ব। মানে ম'ম' লৈ আনিছোঁ আমি, ম'ম' খাম। এইফালে ঠাণ্ডা আছে ধুনীয়াকৈ বনোৱা নাই ম'ম'টো, ধুনীয়া। চুপ খাই আছোঁ, আৰু আপোনালোকে গৌতমৰ চেনেলটো চাব। ই ভৱিষ্যতলৈ খুব ভাল ব্লগ বনাব, আৰু উৎসাহিত কৰিব যিসকল অসম পুলিচত বা ডিফেন্সত জইন কৰিব বিচাৰে,
তেওঁলোকক আইডিয়া টিপছ কেনেদৰে পঢ়া শুনা কৰিব লাগে আৰু ফিজিকেল প্ৰেক্টিছ কেনেদৰে আপোনালোকে কৰিব লাগিব। ইও যথেষ্ট কষ্ট কৰি চাকৰিটো পাইছে আৰু আপোনালোকে জানে ফিজিকেল ক্লিয়াৰ কৰিবলৈ কাট অফ ক্লিয়াৰ কৰিবলৈ কিমান সংগ্ৰাম কৰিবলগীয়া হয় আৰু এই গোটেই টিপছবিলাক আপোনালোকে দিব। ভিডিঅ'টো চাই যাব। দিম চাই গৈ আগতে মই সেইবিলাক ভিডিঅ' বনাওঁ আপোনালোকৰ মাজলৈ। এতিয়া মই লাহেকৈ জইনিং কৰি লওঁগৈ, তাৰপাছত এইবিলাক ভিডিঅ' বনাম। ক'ত পাওঁ কি কথা থিৰাং কৰি লওঁগৈ। তাৰপাছত এই ব্লগত চেনেলটোতে দিম, কিমানখিনি পাৰোঁ চাওঁ দিম, আপোনালোকে যদি লাগে বুলি কয় দিম। আৰু এতিয়া আমাৰ মানে বিদ্যুতৰ কথা ওলাইছে জাৰ্ণিটোত। আমি ছুটিটো ল'ব লাগিব কৈছে, বাইক ৰাইড কৰিম বুলি কৈছে। এবাৰ প্লেনিং আছে বাইক ৰাইডৰ, মানে এবাৰ ৰাইডাৰ বনি আৰু গোটেইকেইটাই ছুটিটো মিলাই মেলি ল'ম কৈছে। তই আহিব লাগিব। আৰু ছাবস্ক্ৰাইবাৰসকলে ভাবিব বিদ্যুৎ কোন হয়। বিদ্যুৎ হয় মোৰ লগৰ, আৰু সি CRPFত বৰ্তমান চাকৰি কৰি আছে আৰু সি আছে বৰ্তমান ছত্তীশগড়ত। মানে একদম ধুনীয়া চব, ক'বলৈ কিবা ভাষা আছে জানো। আহি যাওক আপোনালোকে। থৈ লৈছে এইডোখৰত, মানে মেইন ভিউটো এইডোখৰত পায়। মানে ইয়ালৈ আহিলে এইফালে ফটো উঠি আছে মানুহবিলাকে আহি এইডোখৰত। তাৰপৰা আমাৰ কিজনী ফটো উঠি আছে অলপ ধুনীয়াকৈ। ফটো চটো মাৰি এতিয়া আকৌ যাম। নৰখোঁ বুলি ভাবিছিলোঁ, একদম মানে ৰ'দটো ধুনীয়াকৈ আহি আছে, ৰ'দটো ধুনীয়াকৈ পৰিছে, একদম ভিউটো ধুনীয়া, নাজাৰা চালিয়া। ইয়াতে এটা কথা কওঁ, ইয়ালৈ আহিলে লগত থাকিব চাগে। পেকেট লাঞ্চ কিবা লৈ আনিব, কিয়নো দোকান পাবলৈ নাই মাজত। আৰু আমি যিহেতু পেকেট লাঞ্চ লৈ গৈছিলোঁ আৰু সকলোৱে পেকেট লাঞ্চ খালোঁ। আৰু পাই গ'লহি লংডিঙৰ মাৰ্কেট, মানে ডেইলি মাৰ্কেটত সোমাম। ইয়াত কেঁচা চব্জি পাই, একদম ধুনীয়া তাজা তাজা কেঁচা চব্জি। কেঁচা চব্জি অলপমান লৈ লওঁ, বেলেগ কাম নাই, কিবা খাম হোটেলত। তাৰপৰা ডাইৰেক্ট আকৌ ৰাওনা। চাই এনেকৈ মাইকী মানুহ বহি থাকে বজাৰ ৰাস্তাৰ কাষতে। ফ্ৰেছ শাক চব, মানে একো ইয়াত সাৰ দিয়া বস্তু আপোনালোকে নাপায় আৰু একদম ধুনীয়া। ভোট জলকীয়া আছে, ভোট জলকীয়া লৈ যাবলৈ শাক লৈছে, একদম ধুনীয়া লাহে কলিয়াই থৈছে। তাৰপাছত এইফালে বেঙেনা এইবিলাক ঘৰত খোৱা ধুনীয়া টিপটপ। 20 টকা এইফালে চাই দিয়ক। তই এইটো কেইটকা এইটো বেঙেনা? পূৰা বজাৰ কৰাত লাগি গৈছে ধুনীয়াকৈ, মানে লোকেল শাক পাব আপোনালোকে ইয়াত, ধুনীয়া ধুনীয়া ফ্ৰেছ। ভোট জলকীয়া লৈ ল'লোঁ, একদম মজা। টাউনখন বৰ বেছি ডাঙৰ টাউনো নহয়, আৰু কিবা কিবি ল'লোঁ। যাওঁ আৰু এতিয়া গাড়ীত উঠিছোঁ ধুনীয়াকৈ। হোটেল এখন সোমালোঁ লংডিঙত আহি। একেবাৰে ধুনীয়া ধুনীয়া বাইদেউ কেইজনী আছে, সেইফালে আমাক দিব চাই, দিব চাহকাপ খাই লোৱা। 20 হোটেল বোলে এখনেই ভাল দেখিলে, ইমান হোটেল দেখিলোঁ ইয়াতে মিঠাই আছে, একদম টিপটপ। চাহকাপ খাই লওক, বেয়া নালাগিব। ডেইলি মাৰ্কেটখন আছে, তাৰপাছত অকণমান এই ফ্ৰণ্টলৈ চাহৰ ধুনীয়া দোকান এখন আছে। চাহ খাব পাৰিব ইয়াত ধুনীয়াকৈ, আহি যাব, আহিলে সোমাই থৈ যাব। একদম ধুনীয়া চাহ, গৰম গৰম চাহ পকৰ লগত খাই যাওঁ ডাইৰেক্ট। এবাৰ হাতে হাতে ৰাখোঁগৈ আৰু এতিয়া ঘৰ পাই গ'লহি।
পংকজ চাই মোক নমাব এতিয়া ধুনীয়াকৈ তেখেতেও যাবগৈ ঘৰলৈ কাইলৈ বিহুতলি লগ পাম আৰু আপোনালোকে এইদৰে মোৰ ভিডিঅ'বিলাক চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলটো আপোনালোকক ভাল লাগে আৰু বাই বাই আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ